Hello my dear friends, welcome to my channel Learn with Nitasri. আজি ভিডিওটিৰ জৰিয়তে মহাত্মা গান্ধীৰ ওপৰত 20টাকৈ অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আগবঢ়োৱা হ'ব। গতিকে আশা কৰোঁ আপোনালোকে ভিডিওটি চাই যথেষ্ট উপকৃত হ'ব। তেতিয়াহ'লে বলক আমি ভিডিওটি দেৰি নকৰি আৰম্ভ কৰোঁ। আমাৰ প্ৰথম প্ৰশ্নটো আছে গান্ধীজীক অৰ্থাৎ মহাত্মা গান্ধীজীক মহাত্মা গান্ধী উপাধি কোনে দিছিল? ইয়াৰ উত্তৰটো হ'ল ৰবীন্দ্ৰনাথ ঠাকুৰে। ৰবীন্দ্ৰনাথ ঠাকুৰে মহাত্মা উপাধি দিছিল। গান্ধীজীৰ সমাধিস্থল ক'ত অৱস্থিত? গান্ধীজীৰ সমাধিস্থল ৰাজঘাটত অৱস্থিত। দিল্লীৰ ৰাজঘাটত অৱস্থিত। আন্তঃৰাষ্ট্ৰীয় স্তৰত মহাত্মা গান্ধীৰ জন্মদিনটো কি দিৱস হিচাপে পালন কৰা হয়? ইয়াৰ উত্তৰটো হ'ল অহিংসা দিৱস। অহিংসা দিৱস হিচাপে পালন কৰা হয়। গান্ধীজীয়ে কোনখন আইনক ক'লা আইন বুলিছিল? ইয়াৰ উত্তৰটো হ'ল ৰাওলাট আইন। ৰাওলাট আইনক গান্ধীজীয়ে ক'লা আইন বুলিছিল। দ্য ৱৰ্ডছ অফ গান্ধী কোনে লিখিছিল? দ্য ৱৰ্ডছ অফ গান্ধী লিখিছিল মহাত্মা গান্ধীয়ে। গান্ধীজীৰ ৰাজনৈতিক গুৰু কোন আছিল? গান্ধীজীৰ ৰাজনৈতিক গুৰু আছিল গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে আছিল মহাত্মা গান্ধীজীৰ ৰাজনৈতিক গুৰু। গান্ধীজীয়ে কোনখন ঘূৰণীয়া মেজমেলত ভাগ ল'বলৈ লণ্ডনলৈ গৈছিল? গান্ধীজীয়ে কেৱল এখন ঘূৰণীয়া মেজমেলতে ভাগ লৈছিল আৰু সেইখন আছিল দ্বিতীয় ঘূৰণীয়া মেজমেল, যিখন হৈছিল লণ্ডনত, আৰু সেই দ্বিতীয় ঘূৰণীয়া মেজমেলত ভাগ ল'বৰ কাৰণে লণ্ডনলৈ গৈছিল। দ্য লাইফ অফ মহাত্মা গান্ধী কোনে লিখিছিল? দ্য লাইফ অফ মহাত্মা গান্ধী লিখিছিল লুই ফিচাৰে। লুই ফিচাৰে। গান্ধীজীৰ জন্ম ক'ত হৈছিল? গান্ধীজীৰ জন্ম হৈছিল পোৰবন্দৰত। গুজৰাটৰ পোৰবন্দৰত জন্ম হৈছিল। কোন আন্দোলনৰ জৰিয়তে গান্ধীজীয়ে ৰাজনৈতিক জীৱনত পদাৰ্পণ কৰিছিল? চম্পাৰণ আন্দোলনৰ জৰিয়তে গান্ধীজীয়ে ৰাজনৈতিক জীৱনত পদাৰ্পণ কৰিছিল। মহাত্মা গান্ধী কংগ্ৰেছৰ অধ্যক্ষ হিচাপে কোন অধিৱেশনত নিৰ্বাচিত হৈছিল? ইয়াৰ উত্তৰটো হ'ল বেলগাম অধিৱেশনত। বেলগাম অধিৱেশনত। গান্ধীজীয়ে কৰা নহ'লে মৰা কথাষাৰ কেতিয়া কৈছিল? এই কথাষাৰ কৈছিল 8 আগষ্ট 1942 চনত। 1942 চনৰ 8 আগষ্টত কৈছিল। দাণ্ডী যাত্ৰা কেতিয়া আৰম্ভ হৈছিল? দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল 1930 চনৰ 12 মাৰ্চত। 1930 চনৰ 12 মাৰ্চত দাণ্ডী যাত্ৰা আৰম্ভ হৈছিল। গান্ধীজীৰ মৃত্যু কেতিয়া হৈছিল? গান্ধীজীৰ মৃত্যু হৈছিল 1948 চনৰ 30 জানুৱাৰীত। 1948 চনৰ 30 জানুৱাৰীত। দ্য ষ্টৰী অফ মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এখন আছিল মহাত্মা গান্ধীৰ আত্মজীৱনী। ঠিক আছে, এই আত্মজীৱনীখন কোনে ইংৰাজীলৈ অনুবাদ কৰিছিল? এই আত্মজীৱনীখন অনুবাদ কৰা হৈছিল মহাদেৱ দেশাই। মহাদেৱ দেশাই এই আত্মজীৱনীখন ইংৰাজীলৈ অনুবাদ কৰিছিল। এইখন প্ৰথমে কি ভাষাত লিখা হৈছিল? যিহেতু মহাত্মা গান্ধী এজন গুজৰাটী মানুহ আছিল, সেই গতিকে গুজৰাটী ভাষাত লিখা আছিল। গুজৰাটী ভাষাৰ পৰা ইংৰাজী ভাষালৈ অনুবাদ কৰিছিল মহাদেৱ দেশাই। ঠিক আছে, কথাটো মনত ৰাখিলে ভাল হ'ব। মহাত্মা গান্ধীয়ে দক্ষিণ আফ্ৰিকাত প্ৰথম কেতিয়া সত্যাগ্ৰহ আৰু আন্দোলন আৰম্ভ কৰিছিল? দক্ষিণ আফ্ৰিকাত প্ৰথম সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰিছিল 1906 চনত। বিং গান্ধী কোনে লিখিছিল? বিং গান্ধী লিখিছিল পাৰু আনন্দই। পাৰু আনন্দই। গান্ধীজী কাৰ ৰচনাৰ দ্বাৰা প্ৰভাৱিত হৈছিল? গান্ধীজী লিউ টলষ্টয়ৰ দ্বাৰা প্ৰভাৱিত হৈছিল। গান্ধী অন নন ভায়োলেন্স কোনে লিখিছিল? গান্ধী অন নন ভায়োলেন্স লিখিছিল থমাছ মাৰ্টনে। থমাছ মাৰ্টনে। গান্ধীজী দক্ষিণ আফ্ৰিকাত থাকোঁতে লগ কৰিবলৈ কোন গৈছিল? গান্ধীজী দক্ষিণ আফ্ৰিকাত যেতিয়া আছিল তাত লগ কৰিবলৈ গৈছিল গোপাল কৃষ্ণ গোখলে। গোপাল কৃষ্ণ গোখলে। ফ্ৰেণ্ডছ, এয়া আছিল আমাৰ 20টা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আশা কৰোঁ ভিডিঅ'টি সম্পূৰ্ণৰূপে চালে, আৰু আমাৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আৰু ভৱিষ্যতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে নটিফিকেশ্যন বেল আইকনটো প্লিজ অন কৰি থ'ব। ধন্যবাদ।